এই ভিডিঅ'টোত মই আপোনালোকৰ সন্মুখত ৰিভিউ কৰিম ফিলিপছৰ এই সেলফি হেয়াৰ ষ্ট্ৰেইটনাৰৰ ওপৰত আৰু আমি এতিয়া আৰম্ভ কৰিম। You and me are bored of regularities, living all the dreams, playing all I'm so happy. নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই হলো অবিনাশ শৰ্মা আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে আছামিজ টেক গুৰু নামৰ এই ইউটিউব চেনেলটোলৈকে। গতিকে বন্ধু-বান্ধৱীসকল বলক সোনকালে আৰম্ভ কৰোঁ ফিলিপছৰ এই হেয়াৰ ষ্ট্ৰেইটনাৰৰ ৰিভিউ। গতিকে বলক বন্ধু-বান্ধৱীসকল এই ফিলিপছৰ সেলফি ষ্ট্ৰেইটনাৰডাল আমি খুলি পেলাই চাওঁ পেকিংটো ভিতৰত কেনেকুৱা হয়। এয়া চাওক আপোনাৰ মুখত ৰাখিছোঁ মই ফিলিপছৰ এইডাল সেলফি ষ্ট্ৰেইটনাৰ। ইয়াতে লিখা আছে আপুনি চাব পাৰে অতি সোনকালে হিট হয়, 60 ছেকেণ্ডৰ ভিতৰত ই ফুল হিট হৈ যায় আৰু ইয়াৰ প্লেটটোত চেৰামিক কোটিং দিয়া আছে। গতিকে আপোনাৰ হেয়াৰখিনি মিনিমাম ডেমেজ হ'ব, বহুত কম ডেমেজ হয়। ডেমেজটো হয়, সেইটো সঁচা কথা, হিটিং কৰিলে ডেমেজ হয়। গতিকে ফিলিপছে ক্লেইম কৰা মতে চেৰামিক কোটিঙৰ কাৰণে মিনিমাম ডেমেজ হ'ব আৰু টেম্পাৰেচাৰটো 210 ডিগ্ৰী চেণ্টিগ্ৰেড দিয়া হৈছে। মানে এইটো টেম্পাৰেচাৰটো আপুনি এডজাষ্ট কৰিব নোৱাৰে, এইটো ফিক্স হয় 210 ডিগ্ৰী চেণ্টিগ্ৰেড। এইটো ফালৰ পিনে চালে আপুনি দেখিব ফিলিপছ ষ্ট্ৰেইটনাৰ ইছেঞ্চিয়েল এইখিনি কথাকে লিখা আছে 60 ছেকেণ্ড চেৰামিক কোটিং 210 ডিগ্ৰী চেণ্টিগ্ৰেড আৰু 2 ইয়াৰ্ছ গেৰাণ্টি, 2 বছৰৰ গেৰাণ্টি আপুনি পাই যাব। আমি এইটো পিনে চালে ইয়াতে আপুনি দেখিব, এয়া চাওক ইয়াতে কিবা লিখা আছে, আমি চাই লওঁ কি কি লিখা। সেইখিনি একেখিনি কথাই চাৰিওপিনে লিখা আছে, একো বেলেগ কথা লিখা নাই। দেখাত খুব ভাল লাগিছে আৰু এইটো ফালে চালে আমি দেখিম এই প্ৰডাক্টটোৰ দাম 1295 টকা। মই 1100 টকাত কিনিছিলোঁ আমাজনৰ পৰা, অফাৰ চলি আছিলে। ইচ্ছা কৰিলে আপুনিও কিনি ল'ব পাৰিব আমাজনৰ পৰা। ইয়াৰ পাৱাৰটো দেখিছে আপুনি 31ৰ পৰা 33 ৱাট হয়, ভল্টেজ 110 to 240 ভল্ট AC আৰু ফ্ৰিকুৱেঞ্চি 50 to 60 হাৰ্টজ হয়। গতিকে পাৱাৰ কনজাম্পশ্যন কিছু কৰিব, বহুত বেছি নকৰিলেও কিছু কৰিব। গতিকে 2 ইয়াৰ্ছ ৱৰ্ল্ড ৱাইড গেৰাণ্টি আপুনি পাব। ফিলিপছৰ প্ৰডাক্টবিলাকত এইটোৱে ভাল, ৱাৰেণ্টি নহয় গেৰাণ্টি দিয়ে তেওঁলোকে। মানে আপোনাৰ যদি কিবা বেয়া হয় বা ডেমেজ হয় তেতিয়া আপোনাক এইটো ঘূৰাই দিব, ৰিটাৰ্ণ দি পেলাই নতুন এটা দিব পাৰে। ক্লছখন খুলি পেলাই চাওঁ ভিতৰত ষ্ট্ৰেইটনাৰটো কেনেকুৱা হয়। পেকেটটোৰ ভিতৰত বিশেষ একো নাই, ইয়াক চাইড কৰি থৈ দিছোঁ। এইখন এখন ইউজাৰ মেনুৱেল হ'ব লাগে, হয় এইখন আপোনাৰ ইউজাৰ মেনুৱেল হয়। এই ইউজাৰ মেনুৱেলত লিখা আছে আপোনাৰ ফিলিপছৰ এই ষ্ট্ৰেইটনাৰডাল কেনেকৈ ইউজ কৰিব লাগে, কি কথা বতৰা। আমাৰ মডেল নাম্বাৰটো হৈছে HP 8302, এইটো আমাৰ মডেল নাম্বাৰ হয়। ইয়াত 3টা মডেল নাম্বাৰৰ 3টাৰ ইউজাৰ মেনুৱেলটো ছেইম হয়। ইয়াক মই চাইড কৰি থৈ দিছোঁ। তাতে আমি আকৌ মেইন টিমাৰটোলৈকে প্লাষ্টিকটো বাৰু মই খুলি লওঁ। এয়া চাওক খুব ধুনীয়া লাগিছে ফিলিপছৰ সেলফি ষ্ট্ৰেইটনাৰ। কেইটা আপোনাৰ ৰাউণ্ডেড দিছে। এয়া আপুনি দেখিছে ইয়াতে চাওক, এয়া চেৰামিক কোটিং হয়। ইয়াৰ বহলটো অলপ কম হয় কাৰণ এইটো সৰু হয় সেলফি ষ্ট্ৰেইটনাৰ। গতিকে আপুনি বেছি চুলি কাভাৰ নকৰিবই, কিন্তু ঠিকেই আছে এই প্ৰাইচ ৰেঞ্জত ধুনীয়া হয়। এতিয়া চাওক ভিতৰত এইটো পাৱাৰ বটন দিয়া হৈছে, এনেকৈ যিটো অন হ'ব এইটো অফ। ইয়াক খুলি ল'ব পাৰোঁ আমি, চাওঁ কেবুলডাল কিমানখিনি দীঘল হয়। এয়া আপুনি চাব পাৰে ভালেখিনি দীঘল দিছে, মোটামুটি 1.5 মিটাৰ হ'ব আপোনাৰ লেংথটো। গতিকে 1.5 মিটাৰ যথেষ্টখিনি লেংথ হয়। আৰু এটা প্লাছ পইণ্ট আপুনি চাব পাৰে, ইয়াতে কেবুলডাল পাক নাখায়। মানে আপুনি চাওক এতিয়া ৰোল কৰিব পাৰি, ইয়াতে কেতিয়াও কেবুলডাল পাক নাখায়, কোনো অসুবিধা নহয়। আপোনাৰ যেনেকৈ নহওক আপুনি ইউজ কৰিব পাৰিব, একো অসুবিধা আপুনি নাপায়।
পাৱাৰ বটনটোৰ কাষত এটা LED ইণ্ডিকেটৰ দিয়া হৈছে ভাল লাগিছে খুব ধুনীয়া হাতত ধুনীয়াকৈ আহি যায় সৰু হয় আৰু এই প্ৰাইচ ৰেঞ্জত এটা খুব ভাল ষ্ট্ৰেটনাৰ হয় 2 বছৰৰ ওৱাৰেণ্টি পাইছে আপুনি এটা বটন মই ইয়াতে অভাৱ অনুভৱ কৰিছো হোল বটনটো মানে ইয়াক ষ্ট্ৰেটনাৰডালক এনেকৈ বন্ধ কৰাৰ পাছত ইয়াতে সাধাৰণতে এটা হোল বটন থাকে যিটো টিপিলে আপোনাৰ ষ্ট্ৰেটনাৰডাল বন্ধ হৈ থাকিব এইটো ইয়াতে নাই গতিকে বন্ধু বান্ধৱীসকল ফিলিপছৰ এই সেলফি ষ্ট্ৰেটনাৰডালৰ আনবক্সিং ভিডিঅ'টোত ইমানেই আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো পছন্দ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব আৰু বন্ধু বান্ধৱীসকল আপোনালোকৰ এই ভিডিঅ'টো চাই কেনে লাগিল প্লাছ আপোনালোকৰ কেনেকুৱা মতামত আছে এই ষ্ট্ৰেটনাৰডালৰ ওপৰত আপোনাৰ কমেণ্ট ছেকশ্যনত লিখি পেলাই মোক জনাওক আৰু আছামিজ টেক গুৰু নামৰ এই ইউটিউব চেনেলটোত মই এনেকুৱা ধৰণৰ বিভিন্ন টেকনিকেল ভিডিঅ' প্লাছ গেজেট ৰিভিউ আৰু টেকনিকেল নিউজ দি থাকোঁ গতিকে যদি আপুনি বিচাৰে এনেকুৱা ধৰণৰ ভিডিঅ' ভৱিষ্যতে চাবলৈ তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ বন্ধু বান্ধৱীসকল পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত তেতিয়ালৈকে বিদায়